লৈছিলো কিন্তু এটা বহুত ডাঙৰ প্ৰবলেম এটা হ'ল নহয়। কি হ'ল? কি প্ৰবলেম হ'ল আকৌ? ৰবাচোন, তুমি এনেকে ডাং খাই নিবা মই কম নহয়। তুমি কোৱা নিচিনাকে মই মাৰ লগত কথাটো পাতিছিলো, কিন্তু মানে মায়ে এতিয়া বেলেগ কিবা এটাহে ক'লে মোক। এতিয়া তুমি ক'লে আকৌ মুখে ভুল বুজিবা। মায়ে বোলে মোলে বেলেগ এজনী ছোৱালী ক'ৰবাত চাই থৈছে। তুমি কেলে এনেকুৱা কৰিছা বাৰু? মই তোমাক কথাটো ক'বলৈ মাতিহে আনিছো। মোৰ যদি বেলেগ কোনোবা মোৰ থাকিলে যেনে মই তোমাক ক'বলৈ আহিলেহেঁতেন। মায়ে চাই দিয়া মতে তাইক মই বিয়া পাতি লৈ আহিলোহেঁতেন। হ'ব দে, তই বেলেগ ছোৱালী বিয়া পাত, মোক বিয়া পাতিব নালাগে। ক'তনো মোৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতিবি? যা তহঁতৰ লগত মিলা ধনী ছোৱালী বিয়া পাতকে। মই জানিছিলো তই মোক এনেকুৱা কৰিবি বুলি। চব ল'ৰাবোৰ আজিকালি একে। অকল ঠগে। মই তোৰ কথা মা, ভণ্টি চবকে কৈছিলো। এতিয়া মোৰ কি হ'ব সিহঁতৰ আগত? কি হ'ব এতিয়া? হেই, এইবোৰ কি কৈছা তুমি? নাকান্দিবা। মই লোকক বিয়া পাতিম বুলি কোৱা নাই নহয়। মই তোমাক কথাটো ক'বলৈ মাতিহে আনিছো। এতিয়া তুমি যি সিদ্ধান্ত ল'বা মই সেইটোৱে মানি ল'ম। নাকান্দিবাচোন। এনেকে কান্দিলে মোৰ বেয়া লাগে। নাকান্দিবা। হ'ব, হয় নেকি? মই তেতিয়াহ'লে পলাই যাওঁ ব'লা। মোক পলাই লৈ যোৱা। কি? পলাই? অলপ দিন ৰ'বা, মই মাক বুজাই মেলি ল'ম নহয়। পলাই এতিয়া কেনেকে লৈ যাম তোমাক? ঐ, তই এইমাত্ৰ ক'লি নকলি মই তই যি ক তাকে শুনিম বুলি? এতিয়া আকৌ কথা চেঞ্জ কৰিলি যে? পলাই নিয় যদি নে আজি, নহ'লে কাইলৈৰ পৰা তই মোক কোনোদিনে লগ নেদেখো আৰু লগো নকৰিবি। হৈ গ'ল আৰু। হ'ব আইগোখানি, ৰ'বা মোক অলপ চিন্তা কৰিবলৈ দিয়াচোন। মই অকণমান ভাবি চিন্তি লওঁ। এনেকে পলাই নে বুলি ক'লে ঘপকে লৈ গ'লে মোক ঘৰৰ পৰা খেদি দিলে তোমাক মই ক'লৈ লৈ যাম? অকণমান ৰ'বা, মোৰ লগৰ চগৰ কাৰোবাক ফোন কৰি অকণমান কথা পাতি লওঁ। অকণমান ধৈৰ্য্য ধৰা। হ'ব, পাতি ল'ম আৰু তই কাৰোবাৰ লগত। ৰ'বা দেই অকণমান, মই বাহিৰত কথাটো পাতি আহিছো পটককে। ইচ্ছা, এতিয়া যদি মই পলাই নিনিয়ে মোৰ কি হ'ব? মোৰ চব মানে প্লেন চপত হৈ যাব দেখোন। কৃষ্ণ, যেন তেন পলাই নিম বুলি ক'লে হয় আৰু দেই। পাতিলা নে? কি কথা পাতিলা? কোৱাচোন জল্দি কোৱা। হেৰি কৰো, আমি এনেকেতো পলাই গুচি যাব নোৱাৰো ন। মন্দিৰতে গৈ বিয়াখন আমি পাতি লওঁ। মোৰ লগৰকেইটাক মই কৈছো, সিহঁতি বাকী চব যোগাৰ কৰিব। আমি বাছ গ'লে হয় কাষৰ মন্দিৰটোলে। তাৰপিছত তুমি বাকী ঘৰত কি কৰা কৰা আৰু আমি দুটাই এতিয়া মন্দিৰত বিয়া পাতি ডাইৰেক্ট মোৰ ঘৰলৈ যাম। তেতিয়াহ'লে এটা কাম কৰো, ভণ্টিক মাতি দিওঁ ফোনটো কৰি। মোৰ লাগতিয়াল এটা দুটা বস্তু তাই লৈ আহক বেগ এটাত। আৰু তাই সেই বিয়াখন হোৱালৈকে তাই ৰখি দিয়ক মন্দিৰতে অলপ টাইম। তেনেকে কৰিলে মাহঁতে গম নাপাবনে ভণ্টি অহা দেখিলে বেগ চেগ লৈ? নাই নাই, একো নাই। আজি মা নায়েই ঘৰত, মই আহোঁতেও নাছিলে। ৰাতিপুৱাই পথাৰলৈ গ'ল। আজি আমাৰ খেতি শেষ যে, সেইকাৰণে দেৰি হ'ব তাত। তেতিয়াহ'লে এতিয়াই ভণ্টিক ফোন কৰি কৈ দে তাইক গুচি আহিবলৈ। মই ফোনটো কৰি দিছো ৰ'বা। আমিও নহ'লে বিয়াখন পাতি লওঁ বোলা। ঐ ল'ৰা, কি কথা ক'বলৈ আহিছ? লগাই দিম আকৌ এতিয়া ভিনদেউক। কি হ'লে তহঁতৰ? বৰ ফুচফুচাই আছে দেখোন। হেই, একো নাই হোৱা, এনেই মই ভণ্টিক কিবা এটা জোকাইছো। এই তহঁতি এইবিলাক বাদ দে। এতিয়া তহঁতৰ বিয়া হ'ল, আমাক পাৰ্টি খোৱা জল্দি। বা বেলেগ আৰু। ব'লা ব'লা ঘৰলৈ যাওঁ। মোৰ উঠিলে ভয়ত তত নাইকিয়া হৈছে। ব'লা, মাহঁতে কি কয় শুনো। যায়গে আৰু। মোক কিন্তু পাহৰি নাযাবি। হ'ব দিয়া ভণ্টি, ইমান নাকান্দিবা। বাক লগ পায়ে থাকিবা। যেতিয়াই মন যায় আমাৰ ঘৰলৈ আহিবা। খালি এতিয়া চব বস্তুবিলাক ঠিক হৈ লওক ন মাহঁতৰ লগত। তাৰপিছত যেতিয়া মন তেতিয়া আমাৰ ঘৰলৈ আহি থাকিব পাৰিবা। নাকান্দিবা আকৌ। মাতা আকৌ মাক। ৰ'বা, মোৰ বিৰাট ভয় লাগিছে দেই। ৰ'বা, মাতা এনেতো মাতিব লাগিবই ন। মা, অ মা, চাই পিনে ওলাই আছো বাহিৰলৈ। দাদা কি কৰিলে চাই, সোনকালে আহা। কি হ'ল? বোপাই কি কৰিলি তই? বোপাই কি কৰিলি এইবিলাক তই? বাপেৰক মই কি কম এতিয়া? তই কি কৰিলি? শেষ কৰিলি তই। ইমান কষ্টকে ল'ৰা ডাঙৰ কৰি এইবিলাকহে দেখিবলৈ পালো মই।